নমস্কাৰ সকলোকে। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। মানে বেলিটো ওলাইছে, ৰ'দটো যিহেতু ওলাইছে, যোৱাকালি তিতা কাপোৰ আছিলে, কাপোৰকেইটা ৰ'দত দি লওঁ। প্ৰথমে ভাবিলোঁ নহ'লে বতৰ কোনো ভৰসা নাই, এতিয়াই ৰ'দ ওলাব, এতিয়াই বৰষুণ দিব, সেইকাৰণে প্ৰথমে মই কাপোৰখিনি ৰ'দত দি জ্বলালে মই বন্তি গছ যদি জ্বলালে নহয় ৰাতিপুৱা কিবা মনটো ভালেই নালাগে, আৰু জ্বলালে দিনটোলৈ মনটো ভালো লাগি থাকে। সকলোৱে মংগলৰ কাৰণে বন্তি গছ জ্বলাই লৈছোঁ। আৰু ল'ৰা ছোৱালী স্কুল যাবলৈ হ'ল, শুই উঠা যদি দেৰি হয়, ল'ৰা ছোৱালী স্কুলো দেৰি হয়, মানে খৰধৰ হয়, সেইকাৰণে সোনকালে উঠিবই লাগে। এইফালে মই ভাত দেৰি হ'লেই, আকৌ ভাজি বনাইছোঁ, আকৌ টিফিন বনাবলৈ আছেই। এতিয়া মই টিফিন বনাওঁ। আপোনালোকে চাহ খালেনে? এইফালে ল'ৰা ছোৱালী খুৱাই বোৱাই পঠিয়াই মেলি ঘৰৰ সকলো কামখিনি কৰি আজৰি হ'লোঁ। এতিয়া ভাবিলোঁ আজৰি সময়কণতনো কিনো কৰোঁ, তাকে ভাবিলোঁ কিতাপ এখনকে পঢ়োঁ। তাৰপৰা কিতাপ দুখন উলিয়াই লৈছোঁ, কোনখন পঢ়োঁ কোনখন নপঢ়োঁ ভাবিছোঁ। যিকোনো এখনেই পঢ়িম, মই এখনেই পঢ়িম, প্ৰতিমাৰ পালা জানো প্ৰাণ। এই কিতাপখন কোনে কোনে পঢ়িছে কমেণ্ট এটা কৰি জনাবচোন কিন্তু দেই। আৰু ভিডিঅ' যদি ভাল লাগে সকলোৱে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে। আৰু এতিয়া মই কিতাপ পঢ়োঁ। তাৰপিছত এই ভিডিঅ'টো আছিলে আমাৰ চুনচুনৰ হয় দেই, সৰু চুনী ছোৱালী যোৱাকালি। চেছ নাগিন তেনেকুৱা থাকে নি? কেনেকৈ কৰে চেছ নাগিনে? সেনেকৈ কৰে। তুমি এতিয়া চেছ নাগিন হ'লা কেতিয়াৰ পৰা? নাগিনে তেনেকৈ হেল্ল', আমি খাম এতিয়া ফুচকা ভাজি লৈছে, আৰু আমাৰ ধুনে বনাই আছে। খাবলৈ লৈছোঁ এতিয়া ফুচকা। এইখিনি আলু পিটিকা কৰি লোৱা আছে, এয়া ফুচকা। তাৰপৰা এয়া তেতেলী নাই কিন্তু নেমু পানী, ইয়াত চাট মছলা ৰেড চিলি চব দি দিয়া আছে। আৰু এয়া ধুনীয়া ভাজি মেলি আনিলে। মুখখন চা কেনেকৈ কৰিছে, মুখত নোসোমাই, মুখত নোসোমাই। ফুচকাটো ডাঙৰ হৈ গৈছে, মুখখন সৰু হৈ গৈছে।